বান্ধৱীসকল কালি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক সুখী কৰিলেন আজি আপোনালোকৰ ওচৰত মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ এই ভিডিঅ'টো চাই লওক চাওঁচোন কেনেকুৱা পায় যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে মোক সমৰ্থন দিব গতিকে চাই লওক এইটোৱেই হ'ল মোৰ নতুন ভিডিঅ' এইটোৰ নাম হ'ল অসমৰ কলা সংস্কৃতি ইয়াত অসমীয়াৰ গোটেইখিনি বস্তু ইয়াত সোমাই আছে গতিকে আপোনালোকৰ এইখিনিৰ বিষয়ে মই ইয়াৰ ডিটেইলছ ক'ম গতিকে আপোনালোকে চাওক এইখন শৰাইখন জানেই আমাৰ কিমান সন্মানীয় বস্তু পূজা পাতলেই হওক যিকোনো ডাঙৰ সন্মান যাচিবলৈ হওক যিকোনো ভাল কামত ই ব্যৱহৃত হয় গতিকে এইখিনি আমাৰ কলাৰ ভিতৰত পৰে আৰু সংস্কৃতিৰ ভিতৰতো পৰে তাৰপিছত হ'ল এইটো আমাৰ জাপিটো আমাৰ এইটো অসমীয়াৰ এইটো এটা পৰম্পৰা এইটো যিকোনো সৎ কামত এইটো ব্যৱহাৰ হয় ভাল কামতহে এইটো ব্যৱহাৰ হয় গতিকে এইটো হ'ল জাপি তাৰপিছত এইখন হ'ল গামোচাখনটো জানেই অসমীয়াৰ গামোচাখন কি বস্তু ট্ৰেডিশ্যনেল বস্তু এটা য'তে য'তেই ভাল কামত ব্যৱহাৰ হয় এইটো কোনোদিনেই বেয়া কামত ব্যৱহাৰ হয় মই ইয়াত যিকেইটা বস্তু আছে গতিকে ভাল কামতেই ব্যৱহাৰ হোৱা বস্তু বেয়া কামত ব্যৱহাৰ হোৱা বস্তু এটাও নাই এইটো হ'ল গগনা বিহুত আমাৰ ব্যৱহাৰ হয় এইটো গগনা বজায় এইটোৰ নাম হ'ল গগনা এইটো হ'ল মাটিৰ চাকি এই চাকি গছত যিকোনো পূজা পাতলত যিকোনো ভাল কৰ্মত এই চাকি গছ ব্যৱহাৰ হয় এইটো তাল যিকোনো নামেই কীৰ্তনেই হওক বা পূজা পাতলেই হওক বিহু হেৰিতে হওক এই তালযোৰা বজায় এইটো হ'ল তাল আৰু এইটোৰ নাম হ'ল মাকোটো এইটো আমাৰ কাপোৰ বোৱাতে ইয়াৰ মুহুৰাটো ইয়াৰ ভিতৰত ফিক্স হয় আৰু এইটোৰে কাপোৰ বোৱা হয় হাতশালত এইটো মাকোটো ব্যৱহাৰ কৰে এইটোৰ নাম হ'ল মুহুৰা এই মুহুৰাটোৱে হ'ল ইয়াত ফিটিং হয় ইয়াত ডাঙৰকৈ আছে ইয়াত সৰুকৈ হ'ব এই মুহুৰাটো ইয়াত ফিটিং হয় ইয়াৰ পৰা সূতাডাল আউট হৈ যায় ইফাল সিফাল হৈ পেলাই কাপোৰ বোৱা যায় ইয়াতে গতিকে তাৰপিছত চাওক এইটো হ'ল ম'হৰ শিঙৰ পেপাটো আমাৰ বিহুত ব্যৱহাৰ হয় ই ম'হৰ শিঙৰ পেপাৰটো নহ'লে বিহুত প্ৰায় নহয় বুলি ক'ব নহয়েই ম'হৰ শিঙৰ পেপা লাগিবই বিহুত গতিকে এইটো হ'ল ম'হৰ শিঙৰ পেপা তাৰপিছত এইটো হ'ল ঢোল এই ঢোলটো বিহুত বজায় এইটো ঢোল আৰু এইজনী হ'ল নাচনী বিহু নাচনী তাৰপিছত এইটো হ'ল টকা এইটো যে টকা এনেকৈ যে বাঁহৰে বনায় আৰু এইটো টকাটো আপোনাৰ বিহুত বজায় টকাটো তাৰপিছত এইখন হ'ল কাঁহৰ থাল এই কাঁহৰ থালখন আমাৰ অসমতে বনায় সৰ্থেবাৰীত বনায় এই কাঁহৰ থালখন আমাৰ অসমীয়াৰ একেবাৰে সন্মানৰ বস্তু এই কাঁহৰ থাল যদি কাঁহৰ থালখনত ভাত দিব নোৱাৰে ভাত নিদিয়ে আলহী তেতিয়াহ'লে হয়তো ক'ব যে ইহঁতৰ ঘৰত কাঁহৰ থাল এখন নাই বুলি ক'ব গতিকে ই ইমানে সন্মানৰ বস্তু এই কাঁহৰ থালখন তাৰপিছত এইটো হ'ল সত্ৰীয়া এইটো শংকৰদেৱৰ কলা কৃষ্টিৰ ভিতৰত পৰে এইটো সত্ৰীয়া ডেন্সৰ এইটো সূত্ৰধাৰ বুলি কয় ইয়াক সত্ৰীয়া ডেন্সত এই সূত্ৰধাৰ লাগে আৰু তাৰপিছত এইটো হ'ল আপোনাৰ গড় এইটো হ'ল অসমৰ গড় এইটো পৃথিৱীৰ ভিতৰত এশিঙীয়া গড় আমাৰ অসমতে আছে এইটো গড় তাৰপিছত এইহাল হ'ল ম'হ যুঁজ এই ম'হ দুটাই যুঁজি আছে ম'হ যুঁজ আমাৰ মাঘ বিহুত সেইকেইটা দিন ম'হ যুঁজাই বিশেষকৈ আপাৰ আছামত নগাঁও শিৱসাগৰ এইবিলাকত এই ম'হ যুঁজটো দেখুৱায় ম'হ যুঁজটো ৰজাৰ দিনীয়া বস্তু ম'হৰ যুঁজ গতিকে ম'হ যুঁজটো মাঘ বিহুত আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰা বস্তু এটা ম'হ যুঁজটো তাৰোপৰি এইটো হ'ল মেজিঘৰ
এই ঘৰটো হ'ল মেজি ঘৰ। এই মেজি ঘৰতে ভোজ ভাত খায়। এইটো হ'ল নৰাৰে বনোৱা এইটো হ'ল মেজি। গতিকে এইখিনি হ'ল আমাৰ অসমীয়াৰ ট্ৰেডিশ্যনেল বস্তু। এই বস্তুখিনি আমাৰ সৎকৰ্মত ব্যৱহাৰ হয়। তাৰোপৰি যে গড়টোৰ কথা ক'লোঁ, গড়টো ইমানেই মূল্যৱান, ইয়াক কোনো পইচাৰে কিনিব নোৱাৰে। গড়টো আজিলৈকে গড়টো কোনো পইচাৰে কিনা বস্তু নহয়। কোনো মানুহে হয়তো নিজা হিচাপত কিনিব নোৱাৰে, হয়তো এখন চৰকাৰৰ ওচৰত কিনা বেচা কৰিব পাৰে। গতিকে ইমানেই মূল্যৱান, 1 টকাৰে কিনিব নোৱাৰে। গতিকে সেই গড়টোৱে আমাৰ কাজিৰঙা হাবিত আছে আৰু সেই গড়টো ইমান মূল্যৱান গড়, কিন্তু সেই মূল্যৱান গড়টোৱে আমাৰ কলা সংস্কৃতিক ইমানেই মূল্য দিছে যে তাৰ পিঠিত উঠাই লৈছে, যে গড়তকৈ মূল্যৱান আমাৰ অসমীয়াৰ কলা সংস্কৃতিৰ বস্তুখিনি। গতিকে সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ বস্তুখিনিৰ মূল্য গড়তকৈ মূল্য বেছি। গড়ৰ মূল্য আছে হয়, কিন্তু গড়তকৈ মূল্যৱান আমাৰ অসমৰ কলা সংস্কৃতিৰ বস্তু। গতিকে বন্ধু বান্ধৱীসকল, এই বস্তুটো মই প্ৰায় বনাওঁতে হয়তো 2 মাহ 2.5 মাহ লাগিছে। গতিকে যদি আছে আপোনালোকে এই বস্তুটো যদি চাই যদি ভাল পালে, তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবা নতুনকৈ চোৱা মানুহ আছে, তেওঁ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। গতিকে আজিলৈ ইমানতে ভিডিঅ'টো মই শেষ কৰোঁ। কাইলৈ আকৌ এটা দেখুৱাম। যদি ভাল পাইছে তেতিয়াহ'লে মোক নাপাহৰিব। নমস্কাৰ, জয় আই অসম।